নমস্কাৰ। আজি শংকৰদেৱৰ তিৰুভাৱ তিথি। আজি সমগ্ৰ অসম জুৰি তিৰুভাৱ তিথি মহাপুৰুষজনা নামত উদযাপন কৰা হ'ব। পুৰুষজনা এই তিৰুভাৱ তিথিৰ লগত সংগতি ৰাখি মহাপুৰুষজনাৰ সাহিত্য কৰ্মৰ ওপৰত আমি অকণমান আলোকপাত কৰিব বিচাৰিছোঁ। আমি সকলোৱে জানো যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ হ'ল অসমীয়া সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহান পুৰুষ। মহাপুৰুষ শংকৰদেৱৰ ৰচনা সময়খিনিক আমি সকলোৱে শংকৰী যুগ বা আন এটা নামেৰে অভিহিত কৰোঁ, যাক বৈষ্ণৱ সাহিত্য যুগ বুলি কোৱা হয়। শংকৰী যুগ বা বৈষ্ণৱ সাহিত্য যুগৰ সময়ছোৱা হ'ল পঞ্চদশ শতিকাৰ শেষভাগৰ পৰা সপ্তদশ শতিকাৰ শেষভাগলৈকে। এই সময়ছোৱাতে মহাপুৰুষজনাই নিজৰ সাহিত্যসমূহ ৰচনা কৰিছিল। অসমীয়া গদ্য ৰচনাক সাহিত্যৰ মৰ্যাদা প্ৰদান কৰা প্ৰথম ব্যক্তিগৰাকী আছিল শ্ৰীমন্ত শংকৰদেৱ। লগতে অসমৰ যি নাট আৰু ভাওনা, এই নাট আৰু ভাওনাৰ প্ৰথম প্ৰৱৰ্তক আছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। মহাপুৰুষজনে প্ৰথমতে অংকীয়া নাটৰ যোগেদি বা ভাওনাৰ যোগেদি নাটসমূহ প্ৰণয়ন কৰিছিল। শংকৰদেৱৰ সাহিত্যিক জীৱনৰ শ্ৰেষ্ঠ অৱদান বুলি ক'লে আমি সকলোৱে কীৰ্তন ঘোষাক বুজো, বা অসমীয়া সাহিত্যৰ কীৰ্তিস্তম্ভস্বৰূপ পুথিখনেই হৈছে কীৰ্তন পুথি। লগতে শংকৰদেৱৰ যিখন দশম আছে, সেই দশমখন হ'ল শংকৰদেৱৰ অনুবাদমূলক গ্ৰন্থসমূহৰ ভিতৰত শ্ৰেষ্ঠ গ্ৰন্থ দশম। শংকৰদেৱৰ আন এক অনুপম সৃষ্টি হ'ল বৰগীতসমূহ। এই বৰগীতসমূহ শংকৰদেৱে ৰচনা কৰিছিল। তাৰ পিছতে শংকৰদেৱৰ প্ৰধান শিষ্য মাধৱদেৱেও এই বৰগীতসমূহ ৰচনা কৰিছিল। বৰগীতসমূহ মূলতঃ ব্ৰজাৱলী ভাষাত ৰচনা কৰিছিল। আৰু অকল বৰগীতসমূহেই নহয়, শংকৰদেৱৰ যিসমূহ ৰচনা আছিল, গোটেই ৰচনা আজি ব্ৰজাৱলী ভাষাতে ৰচিত হৈছিল। ইয়াৰ মূল কাৰণ আছিল ব্ৰজাৱলী ভাষাটোৱে শ্ৰীকৃষ্ণৰ প্ৰতি আসক্তি কৰাত বা ভক্তি মাৰ্গ বৃদ্ধি কৰাত যথেষ্ট অৰিহণা যোগাইছিল। শংকৰদেৱৰ ৰচিত প্ৰথম কবিতা পুথিখনে আছিলে চিহ্ন যাত্ৰা, যিখনক শংকৰদেৱে নাট হিচাপে অভিনীত কৰিছিল। গতিকে শংকৰদেৱৰ ৰচিত প্ৰথমখন নাট বুলি ক'লে আমি চিহ্ন যাত্ৰাক বুজিম, যিখন এখন অংকীয়া নাট। শংকৰদেৱৰ ৰচিত আনসমূহ নাট আমি যদি মনত ৰাখিবলগীয়া হয়, তেতিয়াহ'লে আমি আন 6খন নাট শংকৰদেৱে ৰচনা কৰিছিলে। সেইকেইখন আছিল চমুতে আমি পকা কেৰু পাৰা বুলি ক'ব পাৰোঁ। পকা কেৰু পাৰাত অন্তৰ্ভুক্ত নাটকেইখন হ'ল পটোৱে পত্নীপ্ৰসাদ, কাটোৱে কালীয় দমন, কেটোৱে কেলি গোপাল, ৰুটোৱে ৰুক্মিণী হৰণ, পাটোৱে পাৰিজাত হৰণ আৰু ৰাম বিজয় নাট। পকা কেৰু পাৰা, শেষত হৈছে ৰাম বিজয় নাট। শংকৰদেৱৰ দ্বাৰা ৰচিত গ্ৰন্থসমূহৰ ভিতৰত অজামিল উপাখ্যান, হৰিচন্দ্ৰ উপাখ্যান, গজেন্দ্ৰ উপাখ্যান, নিমিনৱসিদ্ধ, লগতে অনাদিপতন, কুৰুক্ষেত্ৰ, অমৃত মন্থন, বলি চলন এনেসমূহ কাব্য ৰচনা কৰিছিল। তাৰোপৰি তত্ত্বমূলক গ্ৰন্থৰ ভিতৰত ভক্তি ৰত্নাকৰ ভক্তি প্ৰদীপ গ্ৰন্থ ৰচনা কৰিছিল। লগতে এক ভাগৱতৰ দশম স্কন্ধ, ভাগৱতৰ প্ৰথম আৰু দ্বিতীয় স্কন্ধ, লগতে চুৱাকান্ত ৰামায়ণৰ অংশটি ৰচনা কৰিছিল। গুণমালা আৰু কীৰ্তন ঘোষা হ'ল শংকৰদেৱৰ নাম বিষয়ক তত্ত্বগধুৰ গ্ৰন্থ। লগতে বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাতা আৰু প্ৰচাৰক বুলি ক'লে আমি মূলতঃ কাক বুজি পাওঁ? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক। শংকৰদেৱে বৰগীতৰ উপৰিও আন এক প্ৰকাৰৰ গীত ৰচনা কৰিছিল, সেইবিধৰ নাম হৈছে ভটিমা। আৰু ভটিমাসমূহ 3 প্ৰকাৰত বিভাজন কৰা হৈছে: দেৱ ভটিমা, গুৰু ভটিমা আৰু ৰাজ ভটিমা। এই 3 প্ৰকাৰৰ ভটিমা পোৱা যায়। শংকৰী যুগৰ বা বৈষ্ণৱ যুগৰ আন কেইগৰাকীমান সাহিত্যিকৰ নাম যদি আমি ক'বলৈ যাওঁ, অনন্ত কণ্ডলী, ৰাম সৰস্বতী, শ্ৰীধৰ কণ্ডলী, তেনেদৰে আমি পাওঁ আৰু ভট্টদেৱ। ভট্টদেৱ যিজন নেকি অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা বুলি কোৱা হয়। একেদৰে ৰাম সৰস্বতীক অসমীয়া ব্যাস বুলি কোৱা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্যজনৰ নাম আছিলে মাধৱদেৱ, আৰু এই মাধৱদেৱক মহাপুৰুষজনে লগ পাইছিলে বেলগুৰি সত্ৰত। মহাপুৰুষৰ প্ৰধান শিষ্য মাধৱদেৱৰ বিষয়ে অকণমান জানিবলৈ প্ৰয়াস কৰোঁ, তেতিয়াহ'লে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ শ্ৰেষ্ঠ পুথি আছিলে নামঘোষা, যাক আমি হেজাৰী ঘোষা বুলি কওঁ। অন্যান্য পুথিসমূহ আছিলে শংকৰদেৱে উত্তৰাকাণ্ড ৰামায়ণ ৰচনা কৰিছিলে আৰু মাধৱদেৱে আদিকাণ্ড ৰামায়ণখন অনুবাদ কৰিছিলে। লগতে শংকৰদেৱে ভক্তি ৰত্নাকৰ গ্ৰন্থ ৰচনা কৰিছিলে আৰু মাধৱদেৱে ভক্তি ৰত্নাৱলীখন ৰচনা কৰিছিলে। একেদৰে মাধৱদেৱৰ নাটসমূহক মূলতঃ ঝুমুৰা বুলি কোৱা হয়, নাট বুলি কোৱা নহয়। কিন্তু এখন নাটক হিচাপে অভিহিত কৰা হয়, সেইখন আছিলে অৰ্জুন ভঞ্জন। অৰ্জুন ভঞ্জনৰ বাদে বাকীসমূহক নাট নুবুলি ঝুমুৰা বুলি কোৱা হয়। আৰু সেই ঝুমুৰাসমূহৰ ভিতৰত নাম আছে চুৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটুৱা আৰু ভোজন বিহাৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰিছে। অসম চৰকাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত 1986 পৰা অসমৰ সাহিত্য, কলা, সংস্কৃতিলৈ অৱদান আগবঢ়োৱা বা সাংবাদিকতা আদি বৃত্তিলৈকে অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলক শংকৰদেৱ বঁটা প্ৰদান কৰি আহিছে। আৰু এই শংকৰদেৱ বঁটা পোৱা প্ৰথমগৰাকী ব্যক্তি হ'ল কীৰ্তিনাথ হাজৰিকাদেৱ, আৰু এই শ্ৰীমন্ত শংকৰদেৱ বঁটা ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদান কৰা হয়।
শংকৰদেৱৰ বিষয়ে আন এটা কথা খুবেই উল্লেখনীয় যে মহেন্দ্ৰ কন্দলীক গুৰু হিচাপে লৈ যেতিয়া মহাপুৰুষ শংকৰদেৱে অ আ ক খ শিকিছিল, অ আ ক খ শিকিয়ে কৰতল কমল নামৰ এটা বিখ্যাত কবিতা শংকৰদেৱে সৃষ্টি কৰিছিল। বৰজাৱলী ভাষাই সহজতে সাধাৰণ মানুহৰ মন কৃষ্ণৰ ভক্তিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল। সেইকাৰণে মহাপুৰুষজনে বৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিল। নগাঁও জিলাৰ বৰদোৱা আলিপুখুৰী নামৰ স্থানত জন্মগ্ৰহণ কৰা শ্ৰীমন্ত শংকৰদেৱে 119 বছৰ বয়সত 1490 শকৰ 21 ভাদত কোচবিহাৰৰ মধুপুৰ সত্ৰত জীৱনৰ শেষ নিশ্বাস ত্যাগ কৰিছিল। অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া বা অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহান পুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই তিৰুভাৱ তিথিত আমি তেখেতলৈকে শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ।